আজিৰ গুৰুত্বপূৰ্ণ খবৰটো হ'ল লকডাউনে জোৰলা কৰা দুখীয়া লোকৰ নামতে অহা চাউলক কেন্দ্ৰ কৰি ৰাজ্যত সংঘটিত হৈছে এক ভয়ংকৰ কেলেংকাৰী। শেহতীয়াকৈ ৰাজ্যৰ আন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীত সংঘটিত হয় ঘটনাই এই সন্দেহ অধিক গড় কৰি তুলিছে। সুলভ মূল্যৰ দোকানত দুখীয়াৰ বাবে অহা চাউলক বিতৰণৰ ক্ষেত্ৰত দেখা দিয়া অনিয়মক কেন্দ্ৰ কৰি ক্ষোভিত ফাটি পৰে ৰাইজে। মহানগৰীৰ দক্ষিণ গাঁৱৰ বৰ্মন ষ্ট'ৰ নামৰ সুলভ মূল্যৰ দোকানখনত এই ঘটনা সংঘটিত হৈছে। দোকানৰ বাহিৰত সাধাৰণ ৰাইজে সৃষ্টি কৰিছে হুলস্থলীয়া পৰিৱেশৰ। লকডাউনৰ সময়ছোৱাত ৰাজ্য চৰকাৰে ঘোষণা কৰা বিনামূলীয়া চাউল দিয়াৰ যি আঁচনি আছিল, সেই আঁচনি আছিল একমাত্ৰ ৰেচন কাৰ্ড নথকা দৰিদ্ৰ শ্ৰেণী পৰিয়ালৰ বাবে। দুষ্ট চক্ৰৰ চক্ৰান্ত আঁচনিৰ হিতাধিকাৰীৰ তালিকাত নাম সোমাল ৰেচন কাৰ্ড নথকা লোকৰ, তাৰ পৰিৱৰ্তে তালিকাত নাম নাহিল দুখীয়া লোকৰ। ইফালে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা সুলভ মূল্যৰ দোকানলৈ অনা হৈছিল মুঠ 1200 কুইণ্টেল চাউল। সেই অনুসৰি চাউল বিতৰণৰ বাবে হাতত হিতাধিকাৰী তালিকালৈ বিজেপি নেত্ৰী গোলাপী দেৱীয়ে বিতৰণ কৰিবলৈ আহোঁতে ৰাইজে উত্তাপ্তৰ পৰিস্থিতিৰ সৃষ্টি কৰে। ইফালে ৰাইজৰ এনে ক্ষোভ দেখি চাউল বিতৰণ কৰাৰ কাৰ্যৰ আধাতে সামৰিবলৈ বাধ্য হয়। ৰাইজৰ অভিযোগ মতে হিতাধিকাৰীৰ তালিকাত আছিল কেৱল ৰেচন কাৰ্ডত নাম নথকা লোকৰ নাম। ইফালে ৰাইজে এই অভিযোগ মানি লৈছে বিজেপি নেত্ৰীগৰাকীয়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমত পুনৰ ধৰা পৰিছে 3গৰাকী ব্যক্তিৰ দেহত কৰোণা ভাইৰাছ। এই 3জন ব্যক্তি মুম্বাইৰ পৰা এটা এম্বুলেন্স যোগে অনা হৈছিল। যোৰহাটত পৰীক্ষা কৰি থকা সময়তে ধৰা পৰিছিল কৰোণা ভাইৰাছ। এই কথা ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমত বৰ্তমান 62জনলৈ বৃদ্ধি পাইছে কৰোণা ভাইৰাছ। তাৰে ভিতৰত 34গৰাকী লোক আৰোগ্য হৈছে। আনহাতে এতিয়াও চিকিৎসা প্ৰদান কৰি থকা হৈছে 27গৰাকী লোকক। আন এটা ভয়ংকৰ খবৰ হ'ল কৰোণা ভাইৰাছৰ সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰতিজন লোকে চেষ্টা চলাইছে। এই মহামাৰীৰ ভেকচিন প্ৰস্তুত কৰিবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে বিভিন্ন পৰীক্ষাগাৰে। কোনো দেশত এতিয়ালৈকে কিছু ঔষধ প্ৰস্তুত কৰা হৈছে যদিও বিশেষ সফলতা দেখিবলৈ পোৱা যোৱা নাই। তেনে সময়তে কৰোণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ বাবে নিজাববীয়াকৈ প্ৰস্তুত কৰা ঔষধ সেৱন কৰি চেন্নাইত প্ৰাণ হেৰুৱালে এজন ফাৰ্মাচিষ্টে। ইফালে হাস্পতালত ভৰ্তি কৰা হৈছে আন এজন লোকক। মৃত্যু হোৱা লোকজনৰ নাম আছিল শিৱানাচান। বেহজ ঔষধৰ কোম্পানী এটাত কাম কৰে এই লোকজনে। ইফালে হাস্পতালত ভৰ্তি কৰা লোকজনৰ নাম ৰাজকুমাৰ বুলি জানিব পৰা গৈছে। নাইট্ৰিক অক্সাইড আৰু ছডিয়াম নাইট্ৰেট ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হৈছিল এই ঔষধ। সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰা ৰাজকুমাৰ নামৰ লোকজনে সদৰি কৰা অনুসৰি শিৱানাচানে স্থানীয় এখন বজাৰৰ পৰা ক্ৰয় কৰিছিল সেই সামগ্ৰীসমূহ। তাৰ পাছতে ইণ্টাৰনেটত চাই ঔষধ প্ৰস্তুত কৰিছিল। সেই ঔষধ তেওঁলোকে এটা ঘৰত প্ৰস্তুত কৰিছিল আৰু তেনে সময়তে শিৱানাচান নামৰ ব্যক্তিগৰাকীৰ মৃত্যু হৈছিল। আন এটা গুৰুত্বপূৰ্ণ খবৰ হ'ল শুক্ৰবাৰে নিশা গুৱাহাটীত আঞ্চলিক দন্ত মহাবিদ্যালয়ৰ কৰোণাত আক্ৰান্ত হোৱা ছাত্ৰীগৰাকীৰ নাম দীপা ডেকা। তেওঁৰ ঘৰ আছিলে নলবাৰীত। নিশাই আক্ৰান্ত ছাত্ৰীগৰাকীক ভৰ্তি কৰোৱা হয় গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত। ছাত্ৰীগৰাকীয়ে যোৱা 25 এপ্ৰিলৰ পৰা GMCত কৰ্তব্য পালন কৰিছিল। ইতিমধ্যে ছাত্ৰীগৰাকীয়ে বাস কৰা গুৱাহাটীৰ আঞ্চলিক দন্ত মহাবিদ্যালয়ৰ হোষ্টেল চিল কৰিছে প্ৰশাসনে। আন এটা গুৰুত্বপূৰ্ণ খবৰ হ'ল মাৰাত্মক কৰোণা ভাইৰাছে বৰ্তমান ভাৰতবৰ্ষৰ প্ৰায় 62,808জন লোকক আক্ৰান্ত কৰি পেলাইছে। আনহাতে মৃত্যুবৰণ কৰিব লগা হৈছে 2101জন লোক এই ভাইৰাছৰ দ্বাৰাই মৃত্যুবৰণ কৰিছে। তথাপিও মানুহে সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰা নাই। গতিকে চৰকাৰে দিয়া নীতি নিৰ্দেশসমূহ আমি মানি চলিবৰ কাৰণে প্ৰয়োজনীয়তা অনুভৱ কৰিব লাগিব। থেংক ইউ, অল দ্য বেষ্ট। জয় আই অসম।